गुबुन गुबुन दोलो आफादफोरा रुपसि उरां गाथोननि मुंखौ सोलायनानै कालीचरण ब्रह्म मुं दोननायखौ लानानै फिन जाथाय होदों। आसाम सरकारनि केबिनेट जथुमाव रुपसि उरां गाथोननि मुंखौ सोलायनानै ओनसोलनि समाज दागिरि ब्रह्म धोरोम फोसावगिरि गुरुदेव कालीचरण ब्रह्मनि मुङाव दोननो थांखि लानायखौ कच राजबंशीनि गुबुन गुबुन हारि माहारिफोरा गोख्रों फिनजाथाय होदों। मख'नो गोनांदि 2021 मायथाइनि 8 मे खालि रुपसि उरां गाथोननिफ्राय उरां बिरहोनायखौ जागायजेनदोंमोन। नाथाय हरखाबै जेबो रोखोमनि फोसावथाय होआलासिनो थांनाय 2023 मायथाइनि 7 नभेम्बराव फ्लाइ बिग मुंनि फसंथाना रुपसि उरां गाथोननिफ्राय उरां बिरनायखौ बन्द खालामदोंमोन। फ्लाइ बिग फसंथाना रुपसिनिफ्राय उरां बिरनायखौ बन्द खालामनायनि माखासे दाननि उनाव एयारलाइन्स एयार मुंनि फसंथाना उरां बिरहोनायखौ फिन जागायजेननो खोथा होदोंमोनब्लाबो ग्राउन्ड स्टाफ गैयि जाहोन दिन्थिनानै उरां बिरहोनायनिफ्राय जानगाराव थायो। आफां आसामनि गंसेल' उरां गाथोन रुपसि उरां गाथोना थांनाय 9 दाननिफ्रायनो बन्द जानानै दं। उरां गाथोननि मुं सोलायनायावल' मुखुब थायालासेनो आसामनि गंसेल' उरां गाथोननिफ्राय फिन उरां बिरहोनो थाखाय सांग्रां नोगोरारिफोरा सरकारनिसिम दाबि दैखांदों। আমি বৃহত্তৰ গজাৰবাহী জনগোষ্ঠীক অসম চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ একেবাৰে অবিভক্ত গোৱালপাৰা লোৱাৰ অসমত যিটো আমাৰ বিমানবন্দৰ আছে ৰূপসী, এই ৰূপসী বিমানবন্দৰৰ নামে নামাঙ্কিত, কিন্তু দেখা গৈছে অসম চৰকাৰৰ কেবিনেটত যিটো প্ৰস্তাৱ লৈছে যে ৰূপসী বিমানবন্দৰৰ নামটো বেলেগ এটা নামত প্ৰস্তাৱ লৈছে। এইটো আমি বিশেষকৈ অবিভক্ত গোৱালপাৰা আক্ৰাছো আৰু বিভিন্ন দল সংগঠন ধিক্কাৰ জনাইছোঁ আপোনালোকৰ জৰিয়তে যে অসম চৰকাৰৰ মাননীয় খোদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে নেকি যে আমাৰ কোচজাৰমুখী বৃহত্তৰ জনগোষ্ঠীৰ কোচ ৰজাৰ এই জমিদাৰৰ এই পত্নীৰ নামত এই জমি আজি এই ৰূপসী যে নাম হৈছে এইটো আমাৰ ৰাজবংশৰ পৰিয়ালৰ এজন সুন্দৰী ঘৈণীয়েকৰ নামে নামাঙ্কিত কৰা হৈছিল। কিন্তু আজি এই ৰূপসী নামটো তৎকালীনভাৱে অসম চৰকাৰে কেনেকৈ কেবিনেটৰ সিদ্ধান্ত ল'লে এই নামটোৰ ব্যতিৰিকে বেলেগ এটা নাম, আমি বেলেগ এটা নামক আমি বেয়া ধৰণে আমি হেৰি কৰা নাই। আমাৰ কথাটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিহাস সম্বন্ধে নাজানে নেকি যে ৰূপসী বিমানবন্দৰৰ জেগাটো কাৰ জমি আছিল? এইটো তেখেতে অজ্ঞাতসাৰে কৰিছে নে জানি বুজি কৰিছে? এইটো আমাৰ লগৰ 1 নম্বৰ প্ৰশ্ন। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে যে আজি হঠকাৰী সিদ্ধান্ত লৈছে অসম চৰকাৰে, যিটো সময়ত কোচৰাজবাৰী জনগোষ্ঠীক জনজাতি কৰিব লাগিছিল, যিটো সময়ত এই এয়াৰপৰ্টত বিমান চলাচল কৰিব লাগিছিল, সেইটো নকৰি আজি তেওঁলোকে প্ৰস্তাৱ লৈছে, কেবিনেট প্ৰস্তাৱ লৈছে যে ৰূপসী নামটো কেঞ্চেল কৰি তাত কালীচৰণ ব্ৰহ্মৰ নামে নামাঙ্কিত কৰিব লাগে। তেখেতক আমি অৱমাননা কৰা নাই, তেখেতে এজন গুৰু হয় বড়ো সমাজৰ, আমি তাকে শ্ৰদ্ধা কৰোঁ, কিন্তু তাৰ অৰ্থটো এইটো নহয় যে ইয়াত ৰূপসী নামৰ আমাৰ কোচজাৰমুখী জনগোষ্ঠীৰ ৰজাৰ ঘৰিয়াৰ এজন পত্নীৰ নামত নামাঙ্কিত কৰা হৈছে। এই নামটো কাটি কোনোবা এজন গুৰুজনৰ নাম দিব, এইটো আমি অভিযুক্ত কৰাৰ পৰা আক্ৰাছো আৰু বিভিন্ন কোচজাৰমুখী জনগোষ্ঠীয় সংগঠন আমি কেতিয়াও এইটো মানি নলওঁ আৰু মানি নলওঁ। ইয়াত কথা হ'ল যে আজি আমি সিদ্ধান্ত লৈছোঁ সত্ৰ অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় আমাৰ ৰাইজ আৰু নেতৃবৃন্দৰ লগত আলোচনা বিলোচনা কৰি আজি এখন কোঅৰ্ডিনেশ্যন কমিটি হ'ব আৰু এই কমিটিখন নাম মাত্ৰেই নহ'ব, এই কমিটিখন ৰূপসী নামটো যেতিয়ালৈকে বাহাল নাথাকিব এই কমিটিখন একযোগিত কৰা হ'ব আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি গণ আন্দোলন কৰিম অতি শীঘ্ৰে উইদিন 7 days ভিতৰত। আপোনালোকে চাব আৰু মিডিয়া বন্ধুসকলক আপোনালোকক মই অনুৰোধ জনাইছোঁ আমালোকক সহযোগ কৰক। এই বৃহত্তৰ কোচজাৰমুখী জনগোষ্ঠীক আৰু এই চৰকাৰখনে বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ মাজত আমি জীয়াই আছোঁ, কিন্তু আমালোকক নিৰাপত্তা নিদি আমালোকৰ ঐতিহাসিক চিহ্নবিলাক কাটি মানে নোহোৱা কৰাৰ এটা পৰিক্ৰমা কৰিছে, নোহোৱা কৰাৰ এটা চক্ৰান্ত কৰিছে। সেইকাৰণে আমি অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ আহ্বানত বিভিন্ন দল সংগঠনক আমি আহ্বান জনাইছোঁ যাতে এই ৰূপসী ইয়াৰ বিমানবন্দৰৰ নামটো যাতে ৰূপসী বাহাল ৰাখে, তাৰ কাৰণে অসম চৰকাৰক আমি আপোনালোকৰ জৰিয়তে সকীয়াই দিছোঁ। আৰু অতি সোনকালে যদি নামটো চেঞ্জ নকৰে তেনেহ'লে আমি উইদিন 7 days ভিতৰত আমি বৃহত্তৰ আন্দোলন কৰি তুলিম, ইয়াতে আন্দোলন কৰি তুলিম। চাওঁ কি হয়, এইটোৱে আপোনালোকৰ আগত মই আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ। জনগোষ্ঠীক যে ধীৰে ধীৰে লাহে লাহে নিঃশেষ কৰিবলৈ এটা মানে প্লেন কৰিছে, ষড়যন্ত্ৰ কৰিছে, এইটো স্পষ্ট ধৰা পৰিছে। চাওক, এই ৰূপসী বিমানবন্দৰৰ নামত যিটো ইতিহাস, এই ইতিহাসক বিকৃত কৰি বেলেগ এজনৰ নাম দিয়া মানে কি? কোচ ৰাজবংশী জনগোষ্ঠীক
হেয় প্ৰতিপন্ন কৰাত নিশ্চয় কৰাৰ এটা ষড়যন্ত্ৰ চলিছে কথা হ'ল সেই সময়ত যিটো সময়ত বহিৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা ভাৰত ৰাষ্ট্ৰক সম্পূৰ্ণৰূপে সুৰক্ষা দিয়াৰ কাৰণে আমাৰ কোচ ৰাজবংশীৰ ৰজাই ভূমিদান কৰিছিলে 8,500 বিঘা মাটি দান কৰিছিলে যাতে গোটেই ভাৰতবৰ্ষখন সুৰক্ষিত থাকে তেখেতৰ ঘৈণীয়েক ৰূপসী কালক্ৰমত ৰূপসী হ'ল এই নামটো চেঞ্জ কৰি যদি বেলেগ এটা নাম দিয়া যায় ৰূপসী বিমানবন্দৰ বা ৰূপসী অঞ্চলৰ লগত কোনো সম্পৰ্ক নথকা কোনো এজন ব্যক্তিৰ নাম দিয়া যায় ধৰ্মগুৰি হ'ল যেনিবা কিন্তু তাতেতো কোনো কথা নহয় ভাৰত ৰাষ্ট্ৰৰ সুৰক্ষাৰ খাতিৰত যিগৰাকী মহান ব্যক্তিয়ে এনেকুৱা এটা দান দিছে 8,500 বিঘা তেখেতৰ ঘৈণীয়েকৰ নামত যিটো এই অঞ্চলৰ নামাকৰণ প্লাছ আমাৰ বিমানবন্দৰ এইটোৰ নাম ভাল থাকিব লাগে এই ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠী এতদ অঞ্চলৰ ৰাইজ কেতিয়াও ইয়াৰ লগত আপোচ নকৰে এই বিষয়ে যদি গণ আন্দোলন কৰিব লগা হয় তেনেহ'লে এই অঞ্চলৰ মানুহ একদম মানে প্ৰস্তুত আছে আৰু ইয়াত যদি আইন শৃংখলা জনিত কোনো দুৰ্ঘটনা ঘটে তেনেহ'লে এইটো সম্পূৰ্ণৰূপে অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাই জগৰী হ'ব